অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত আঁচনিৰ বাবে আবেদন কৰক। গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব অৰুণোদয় হিতাধিকাৰী বাছনি সভা। এই সভাত গৈ আপোনাৰ নাম অন্তৰ্ভুক্ত কৰক। এই 13 দিনৰ ভিতৰতে আপোনাৰ নাম অন্তৰ্ভুক্ত কৰক। অন্যথা নাপাব পাৰে অৰুণোদয় আঁচনিৰ ধন। পূৰ্বে অৰুণোদয় পোৱাসকলেও অন্তৰ্ভুক্ত কৰিব লাগিব নিজৰ নিজৰ নামসমূহ। গাঁও সভাত নাম অন্তৰ্ভুক্ত নকৰিলে কৰ্তন হ'ব অৰুণোদয় আঁচনি। আগন্তুক 6 দিনৰ ভিতৰত আৰম্ভ হ'ব এই প্ৰক্ৰিয়াসমূহ। অৰুণোদয় হিতাধিকাৰী বাছনি সভাত মহিলাসকলক উপস্থিত হোৱাৰ বাবে আহ্বান মুখ্যমন্ত্ৰীৰ। সৰু পথাৰত এই লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে।